हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल अमन स्टूडियो और आमी आज उपस्थित आसो মাজুলী विश्वर एकमात्र नदीद्वीप মাজুলীত उपस्थित आसो आमी आमार एटु आसाम आपार आसाम ट्रिपरे भिडिओ है मोर दियात अलप पलम हल सो भिडिओटो चाइ थाকক शेषলৈके आरो एया आमी যোৰহাটৰ নিমাতী ঘাটৰ পৰা আমি ফেৰীত উঠিছিলো আৰু ফেৰী যাত্ৰা কৰি আমি মাজুলীলৈকে গৈছিলো মাজুলী আৰু মাজুলীৰ যিমানখিনি পাৰো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এনেকৈ আমি ফেৰীৰ পৰা নামি আমাৰ গ্ৰুপ লিডাৰে আমাৰ গ্ৰুপটোৰ বাবে এখন বাছ ভাড়া কৰিছিল আৰু যিখনত উঠি আমি মাজুলীৰ কিছুমান সত্ৰ ঘূৰিছিলোঁ আৰু সেই সত্ৰৰে কিছুমান ভিজুৱেলছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই যাওক ভিডিঅ'টো गाइज এইখনেই হ'ল কমলাবাৰী সত্ৰ যিখনত আমি প্ৰথম বাছৰ পৰা নামি সোমাইছিলোঁ আৰু এই ঘৰবোৰ যে আপোনালোকে দেখিছে এই ঘৰবোৰত শিশুবোৰ যিবোৰ শিশুৱে এই ইয়াৰে বিদ্যালয়বোৰত পঢ়ি আছে তেওঁলোক ইয়াতে থাকে আৰু আমি সকলোৱে জানো যে মাজুলীত থকা মানেই হ'ল ধুতি গামোচা চেলেং এই তিনি বস্ত্ৰ পিন্ধি থকাটো অনিবাৰ্য ঠিক তেনেদৰে এই শিশুবোৰ যে আপোনালোকে যদি ভিডিঅ'টোত মন দি চাইছে তেওঁলোকেও এই তিনি বস্ত্ৰই পিন্ধি তাত খেলা ধূলা সকলো কৰি আছে আৰু এই আপোনালোকে বৰতালৰ শব্দ শুনিছে আৰু আমি আহি পালোঁ কমলাবাৰী সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত আৰু ইয়াতে নাম প্ৰসংগ চলি আছিলে আৰু আমি ইয়াতে চাকি বন্তি জ্বলাই সেৱা কৰি আৰু সত্ৰবোৰ পৰিদৰ্শন কৰিবলৈ ওলাই গৈছিলোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আমেজ পাব বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয় চাই থাকক ভিডিঅ'টো আৰু এইখন আন এখন সত্ৰ যিখনত আমি সোমাইছিলোঁ পৰিদৰ্শন কৰিবলৈ আৰু এই সত্ৰখন বৰ বিশাল সত্ৰ আৰু ধুনীয়া পৰিৱেশে বিৰাজমান কৰিছে এই সত্ৰখনত আৰু আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু বহুত সুন্দৰ পৰিৱেশ চাই থাকক ভিডিঅ'টো এইখন সত্ৰৰ পৰা ওলাই আহিছোঁ আৰু ঠিক মই নামটো
পাহৰিলোঁ সত্ৰখনৰ, আৰু পিছৰ সত্ৰ এখন দেখাই আছোঁ, চাই থাকক। আৰু এইখন হ'ল গড়মূৰ সত্ৰ, আৰু ইয়াত আমি এতিয়া প্ৰৱেশ কৰিম। চাই থাকক ভিডিঅ'টো, এইখনৰ পৰিৱেশ দেখাই আছোঁ। আৰু এইখনেই হ'ল গড়মূৰ সত্ৰৰ ভিতৰৰ ভাগ, যিখন এখন বিশাল ঠাই, য'ত সত্ৰখন বনোৱা হৈছে, আৰু গছ গছনিৰে ভৰা ঠাই এখন, য'ত এই সুন্দৰ পৰিৱেশৰ মাজত এই সত্ৰখন বনোৱা হৈছে মাজুলীত। আপোনালোকক সত্ৰৰ ভিতৰৰ ভাগ দেখাই আছোঁ, চাই থাকক। আৰু এনেকৈ আমি মাজুলী কেইখনমান সত্ৰ ফুৰিবলৈ চেষ্টা কৰিলোঁ, আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই কেইখনমান ফটোজ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। ধন্যবাদ।